নমস্কাৰ বন্ধু-বান্ধৱীসকল যোৱা ভিডিঅ'টিত কেইটামান কমেণ্ট আহিছিল ইউটিউব চেনেল কেনেকৈ খোলা হয় মই আজি আপোনালোকক বাবে লৈছোঁ ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি ইউটিউব চেনেলটো খুলিবলৈ হ'লে প্ৰথমতে আপুনি ইউটিউবটো আপডেট দিব লাগিব তাৰ পাছতে আপোনাৰ খোলাত অলপ সহজ হ'ব সো প্ৰথমতে আমি ইউটিউবত গৈছোঁ ইউটিউবত যাই এইটো লগোটো আপোনালোকে দেখা হ'ব তাৰপিছত ইউআৰ চেনেলত ক্লিক কৰিব তাৰপিছত চাও আৰু এতিয়া মোৰ এইটো চাই লওক এইটো নতুন চেনেল খুলিম কিন্তু এটোত মোক সাবস্ক্ৰাইব নালাগে এটো মই জাস্ট আপোনালোকৰ বাবে খুলিছো আৰু এনে চাই লওক এই হোম পেজত এডিট চেনেল মাৰিব নেম ক্লিক কৰিব নেম মই ভাৰ্গৱ তালুকদাৰ বুলি এনে থৈ দিলো এইটো Okay. Now description click কৰিব তাতে লিখিব আপোনালোকে please like comment share and subscribe my YouTube channel like comment share and subscribe my YouTube channel তাৰপাছত ওকে টো আপোনালোকে ক্লিক কৰি দিব তাৰপাছত আমি ফটো লৈ আহিছো ফটো ক্লিক কৰিব ক্লোজ ফ্ৰম গ্যালাৰি মোৰ ফটো এখন এই থৈ দিও জাস্ট এখন ঠিক আছে সেভ হৈ আছে আৰু সেভ হৈ গল লাইকে আৰু ৱালপেপাৰ খান কি থব লাগে মই আপোনালোকক কম নেক্সট ভিডিও এটাত তাৰপিছত আপোনালোকে প্লাস চিনডাল ক্লিক কৰিব আপলোড এই ভিডিও ক্লিক কৰিব তাৰপিছত মই প্ৰথমতে ওয়েলকাম ভিডিও এটা দি দিছো ওয়েলকাম টু মাই ইউটিউব চেনেল ক্ৰিয়েটেড এ টাইটেল ক্লিক কৰিব তাত লিখিছো ওয়েলকাম টু my YouTube channel তাৰপিছত added descriptionত লিখিছো please like comment share and subscribe লিখিম is please like comment share and subscribe my YouTube channel তাৰপিছত পাবলিশ কৰি দিব এইটো লোকেশনত মোৰ ঘৰ যেটো নলবাৰীত আমি নলবাৰী লোকেশন দি দিও ইয়া নলবাৰী দিছো তাৰপাছত ওপৰৰ নেক্সট টু ক্লিক কৰিব তাৰপাছত ইয়াতে আকৌ সিলেক্ট কৰিব নালাগে আপলোড টু ক্লিক কৰি দিব সো ইয়াত লাইব্ৰেৰীত আপলোড হৈ আছে মোৰ আপলোড হৈ গল ম্যানেজমেন্ট ভিডিও মাৰিলো ওয়েলকাম টু মাই ইউটিউব চেনেল ইয়া মোৰ ভিডিও আপলোড হৈ গল এটো জাস্ট আপোনালোকৰ বাবে এনে বনাইছো আৰু তাৰপিছত চাও আপুনি ভিডিও বিলাক দুইবাৰকে চাব আৰু নিজৰ ভিডিও তেতিয়া ভিউজ আহিব হোম পেজত আহিলে আৰু ম্যানেজমেন্ট ভিডিও মাৰিলো তাৰপাছত এনেদৰে আহি গৈছে ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক কমেন্ট শেয়াৰ আৰু আপুনি এই চেনেলটো প্ৰথমে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব ধন্যবাদ